আমি দুটা এনেই বেকাৰ বহি আছো ন। সঁচাকে আমি তাও ডিফে এনেই আছো। আমি যেতিয়া যদি হয় কৰবাত কাম কৰিবলৈ যদি যাংগে দিয়া হোৱা কামে কোনে কাম কৰিব? নহয় অ, মই বেলেগ কথা এটা ভাবিছো। কি কথা ভাবিছো? ঘৰৰ মাটি 5 বিঘা আছে, তাতে তিনটাই বাম খেতি কৰো বুলি ভাবিছো। ঠিকেই কৈছ, আমি তিনটাই দিনটো ধোদা মাৰি ঘূৰিয়ে ফুৰো। ভাল কথা এটা ভাবিছ তই। ব'ল তেতিয়াহ'লে আজি মাটিখিনি চাই আহোঁ। যেন কপালতে উঠিছে প্ৰাণতে বচিলা অ দুহাততে দুহাত উশাহে উশাহে ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে। আহিলে দেখা দেখি নাই যে বাৰীতে আহিলো। বাৰী ক'ৰ বাৰী? তোক কোৱা হোৱাই নাই নহয়, নয়ন অভি আমি তিনিটা বাৰীত শাক খেতি কৰিছো নহয়। ভালে কৰিছ দে এনেই থকাতকৈ। তাতে লাগি আছো আৰু বাৰীতে আৰু। বৰ পথাৰ ফালৰ পৰা হ'ব। যাওঁ দে, বাৰীৰ পৰা আহি ভাগৰ লাগিছে। হ'ব দে, ক'তনো যাবি আমাৰ লগত? এই বৈ 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 নাযাওঁ। চিন্তা নকৰিবি, বৈ বৈ। নাই বাৰে বাৰে এনেকুৱা হোৱা নাই আগে পিছে, এনেকুৱা লগা নাই বাৰে বাৰে। আজি সপোন মোৰ দি থাকো মোৰ তুমি তুমি সকলো। আছিলো আছো কাষত সদায় থাকিম, মৰণে মাতিলেও কথা ৰাখিম। আছিলো আছো কাষত সদায়। হেল্ল', মই তোমালোকৰ ঘৰলৈ সোমাই যোৱা সেই ৰাস্তা আলিমতে আছোঁ। অঁ ঠিক আছে, হ'ব দিয়া। ভাল লাগে তোক বহুদিনৰ পৰাই, চকুৱে চকুৱে চাই যাম দূৰৰ পৰাই, তই নহলেই হঠাতে কিনো হয় উশাহ যাই নোৱাৰিম নহলে তুমি সঁচাকে মই চিৰি চিৰি কৈ বৈ আহিছে তোমালে থকা মৰমৰে ন। আশা বুঢ়াৰী আকাশলেহি ভাগৰি পৰা নাই আমি। সেইটো কোন আছিল? কোনটো? নজনা ভাও ধৰিব নালাগে। তই বলিয়া হৈছ নেকি? অঁ মই বলিয়া হৈছো। কি হৈছে মানে তোৰ? কথাটো কোন আছিল? অঁ সেইটো ৰাজ। কোন ৰাজ? মই তাক ভাল পাওঁ। তোক কিয় লাগে? কি তই মোক কিয় লাগে বুলি ক'লি? মই তাক ভাল পাওঁ। কি? অঁ মই তাক ভাল পাওঁ। তই কি মোৰ লগত ইমান দিনে খেলি আছিলি? তোক মই কৈয়ে আছিলো কিবা এটা কৰ তইহে মোৰ কথা নুশুনিলি। কি তই দুটকামান টকাৰ কাৰণে মৰম চব বিক্ৰী কৰি দিলি? আজিকালি টকা নহ'লে একোৱেই নাই। আজি অতদিনে যি মৰম চেনেহ বুলি সেইবোৰ আজি একো মূল্য নাই। অকল মৰম ভাল পাই সকলো নহয়, মানুহক জীয়াই থাকিবলৈ টকাৰো লাগে। যাবলৈ ওলাইছো যা, তই সুখত থাকিব পাৰ, তোৰ সুখতে মোৰ সুখ। চাবি কিন্তু মৰম চেনেহ টকাৰে নহয়। আমাৰ কষ্টৰ ফল বহুত মজা হৈছে। কি হৈছে? নাই ওলাই ঐ মই তোৰ লগৰে হৈছো, কি তোক তাই তেনেকুৱা কৰিলে? তাই নিজে কৈছে কি বহুত ভাল পাইছিলো, তাক পাহৰিব নোৱাৰো। তই দুখ নকৰিবি, ভগৱানে চাই আছে। আজি তই কান্দিছ, এদিন তাইও কান্দিব।
বৈ এতিয়া বাৰীফালে যাওঁ। নিশাৰে বৰষুণে জীয়ালেহি মনে মনে অভিমানী সপোনতে তুমি ওলোৱা মিঠা মিঠা আবেগে। হেল্ল', কোন? অঁ ৰাজ নাই নি ঘৰত? নাই, সি অলপ ওলাই গৈছে। অঁ তুমি কোন? মই ৰাজৰ ৱাইফ। হ'ব দিয়ক তেন্তে। নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো সপোনতে দেখো যেন তুমি আহিছা মৰমৰে ফাকো যেন তুমি সানিছা মৰমৰে নৈ বিচাৰিছো মই বুজি জানো পোৱা তুমি উৰণীয়া হৈ তোমাক চুমি চাবলৈ ঐ দীপ, তোৰ লগত কথা আছিল। দে হ'ব তহঁতি পাতি ল, মই যাওঁ। কি কথা আছিল? তই মোক এতিয়া বেয়া পাই আছ ন? মইনো তোক বেয়া পাবলৈ মই তোৰ কোন? তেনেকৈ নকবিচোন। আজি কেনেকৈ মনত পৰিলে? মই জানো মই ক্ষমাযোগ্য নহয়, তথাপি পাৰ যদি মোক ক্ষমা কৰি দে না। তোৰ বহুত দেৰি হৈ গ'লো। এনেকুৱা নকৰিবি না, এবাৰতো মোক মাফ কৰি দে। নোৱাৰিমো মই। মোক টকা পইচা মোহে অন্ধৰ কৰি পেলাইছিল অ'। প্লিজ এবাৰ হ'লেও মাফ কৰি দে। মই নোৱাৰিমো, তই বহুত দেৰি কৰি দিলি। হ'ব দে, তই মোক মাফ কৰি নিদিয় যদি মোৰ জীয়াই থকা কোনো মূল্য নাই। ঐ তোৰ বাহিৰেনো মই আছেনো কোন? প্ৰভাতী পক্ষী যাকে কিনো কয় জানা তুমি মোৰ জীৱনৰ কথা কবিতা তোমাৰে শাৰী